কৈ দিয়া শুনো হেল্ল' হেল্ল' কৈ দিয়া শুনো তো হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি কেইবাদিনো ধৰি ভিডিঅ' দিব পৰা নাই তো কিছুমান কাৰণৰ বাবে বা ভিডিঅ' বনাবও পৰা নাই বৰষুণ দি আছে নেৰানেপেৰাকৈ আৰু বতৰটো ভাল নহয় নেটো নোপোৱা নাই তো সেইবাবে ভিডিঅ' আপলোড কৰিব পৰা নাই তো আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলোঁ তো ভিডিঅ'টো চাই থাকিব দেখিছে যে অসমৰ বহু ঠাইতে মানুহে বানপানীৰ সন্মুখীন হ'বলগীয়া হৈছে বানপানী হৈ আছে তো সকলোৱে সুৰক্ষিত থাকিব ভালে থাকিব তো সকলোবিলাক যাতে ভাল হৈ যায় এই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ সকলোবিলাক ঠিক হৈ যাব তো আজি তেনেহ'লে মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকে চাই থাকিব সো আপোনালোকক জনাইছিলোঁ যে এইকেইদিন বৰষুণ দিয়া আছে বহু ঠাইতে নেৰানেপেৰাকৈ বৰষুণ দিয়া আছে আজি ৩-৪ দিন আমাৰ ইয়াতো দি আছে তো সেইবাবে ভিডিঅ' দিব পৰা নাই সো ভাবিলোঁ আজি এই ভিডিঅ'টো মই দিওঁ তো আপোনালোকে চাব তো আমাৰ ঘৰত মানে সকাম আছে তো সেইবাবে মায়ে এইবিলাক বজাৰ কৰি আনিছে আমাৰ ঘৰত মানে বৃহস্পতিবাৰ দিনাখন ঘৰত এটা নিয়ম কৰিছিলে মানে আইতা আৰু ককাৰ মানে শ্ৰাদ্ধ পাতিছিলে তো তেওঁলোকৰ শ্ৰাদ্ধত মানে অলপ নিয়ম কৰিছিলে আমাৰ ঘৰতে ভকত আহিছিলে তো জলপানৰ নিয়ম কিছু লোকৰ সকলো ঠাইতে নিয়মটো বেলেগ হয় শ্ৰাদ্ধ কিছুমানৰ ভোজ দিয়ে কিছুমানৰ প্ৰসাদ পায়স দিয়ে তো আমাৰ জলপান দিছিলে তো সেইবাবে জলপান দৈ দিছিলে তেনেকৈ তো সেনেকৈ খালোঁ আৰু এনেকৈ নিয়মটো কৰিলে ভকত আমাৰ দেহা মানুহখনৰ গাটো বেয়া কাৰণে মনটো মাৰি আছে তো সেইবাবে ভালকৈ সহাও নাই তো দেহা মানুহ সহা নাই কাৰণে মোৰ মনটো ভাল লাগি থকা নাই তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে দেহা মানুহ ভালদৰে ঠিক হৈ যায় আৰু ভালদৰে যাতে হাঁহি খেলি থাকে তো আমি গৈ আছোঁ এতিয়া পামগৈ আৰু তো মেডিকেল পাই গ'লোহি এতিয়া তো ইয়াতে আমাৰ 18 নম্বৰ পৰিছে বহুত দেৰি ৰখিব লাগিব আৰু মানুহ বহুত আছে তো আমি মায়ে মই আৰু পাপাও আছে আমি এইফালে আমি ডক্টৰক দেখাই এতিয়া ঘৰলৈ গৈ আছোঁ তো ঘৰ আহি পাই গ'লোহি আমাৰ দেহা টোপনি গুচি গ'লগৈ আমি দেহা গাটো ভাল নাছিলে তো সেইবাবে আমি এই মেডিকেল লৈ গ'লোঁ মানে আমাৰ ওচৰতে আছে এজন বেবী ডাক্তৰ শিমলুগুৰিতে বহে তো শিমলুগুৰিতে গ'লোঁ তো আগতীয়াকৈ ফোনো কৰিছিলোঁ পিছে মই ৰাতিপুৱা মানে ফোন কৰোঁতে অলপ দেৰি হ'ল তথাপিতো 12টামান বজাত ফোন কৰিলোঁ তো তেতিয়া আমাৰ নাম্বাৰটো পৰিছে 18 নম্বৰ তাৰ আগতেই মানুহে ফোন কৰি পিনি নাম্বাৰ থৈ দিছে নাম লিখাই তো আমাৰ অলপ দেৰি হ'ল তো সেইবাবে দেখাবলৈ গৈও অলপ টাইম লাগিলে তো আমাৰ দেহাক তেনেকৈ লৈ আছোঁ আৰু বহুতো বেবী গাত এনেকুৱা বতৰ কৰিলে হয়তো সকলোৱে বেবী জ্বৰ বা কাহ হ'বই আৰু তেনেদৰে বহুতো বেবী জ্বৰ কাহ হৈছে তো পেৰেণ্টছে লৈ আহিছে আমাৰ দেহাকো লৈ গৈছোঁ মা পাপা মই গৈছিলোঁ আৰু দেহাক মানে চুৱেটাৰ পিন্ধাই লৈ গৈছিলোঁ ঠাণ্ডা বতৰ কৰি আছে বৰষুণ দি আছে ন তো সেইবাবে চুৱেটাৰ পিন্ধাই লৈ গ'লোঁ উম লাগি থাকিব তাৰপিছত গৰম উঠিলে আমাৰ দেহা তো সেইবাবে খুলি দিলোঁ ফ্ৰক এটা পিন্ধাই আনিছিলোঁ তো ফ্ৰকটো পিন্ধি থাকিলে
তো শিশু ল'ৰা ছোৱালী যদি কিবা হয় মাকে বহুত চম্ভালিব লাগে, কাৰণ মাকে বাচি বাচি খাব লাগে, গৰম পানী গা ধুব লাগে আৰু গৰম পানী খাব লাগে। তো সেইবিলাকতো মই কৰি আছোঁ। সেইবাবে দেহা সোনকালে ঠিক হৈ গ'ল এতিয়া। আৰু দৰৱ এটা দিছিলে, তো দৰৱটো খোৱালোঁ, আমাৰ দেহা ভাল হৈ গ'ল এতিয়া। সেয়া হাঁহি আছে এতিয়া, হয়নে দেহা মানে উপায় নাচি আছে এতিয়া নহয়। মানে বতৰটো ভাল নহয়, পটককৈ ৰ'দটো দিয়ে, পটককৈ বৰষুণ দিয়ে। আপোনালোকৰ শিশুক ভালদৰে ৰাখিব। মানে বতৰটো পায় বাহিৰৰ বতাহ সোমালে চৰ্দি পটককৈ হয়তো। তো সেইদিনাখনো দেখিছোঁ বহুত ল'ৰা ছোৱালী মানে সৰু একদম সৰু পৰা আহিছে। আমাৰ দেহা যেনিবা এতিয়া 7 মাহ সোমাইছে, তো একদম এমহীয়া আহিছে, দুমহীয়া আহিছে, তেনেদৰে বহুত ডাঙৰ ডাঙৰ আহিছে। তো তেনেদৰে আহিছে, আমাৰ দেহাক দেখালোঁ। এতিয়া দৰৱ খাই ভাল হৈ গ'ল আমাৰ দেহা মানুহ। হেৰি কৰি দিয়া তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট এটা কৰি জনাব। আৰু সকলোৱে সুৰক্ষিত থাকিব, ভালে থাকিব। ভালে থাকিব ন, সকলোৱে ভালকৈ থাকিব। এনেকুৱা পৰিস্থিতি যাতে ভালদৰে ঠিক হৈ যায়, এই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ যাতে এইটো পৰিস্থিতি নাইকিয়া হৈ যায় আৰু সোনকালে শেষ হৈ যায়। তো ভালদৰে থাকিব। আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ, বাই।